हेलो गाइज যদি মোৰ দৰে আপোনালোকে তিতা কেৰেলা খাই বেয়া পায় তেন্তে এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব। প্ৰথমতে তিতা কেৰেলাটো এনেদৰে কাটি ল'ব আৰু লগতে গুটিখিনি উলিয়াই দিব। এটো যেন দেখিবলৈ এটা ফুলৰ নিচিনা হ'ব। তাৰ পিছত আমি এটা বেটাৰ ৰেডি কৰিম। তাত বেসন আৰু চাউলৰ গুড়ি দিম, অকমান জলকীয়া গুড়ি, হালধি, ধনিয়া গুড়া, নিমখ দিম আৰু পানীৰে সকলোখিনি মিক্স কৰি ল'ম। আৰু এই বেটাৰটো তিতা কেৰেলা কিটা দি দিম। ভালকে কোট কৰি দিম এই বেটাৰখিনিৰে আৰু অকমান দেৰি ইয়াতে এনেকে থৈ দিম। আৰু এতিয়া এই তিতা কেৰেলাখিনি আমি ডিপ ফ্ৰাই কৰিম। তাৰ বাবে কেৰাহীত তেল দি লৈছো আৰু ধুনীয়াকৈ এটা এটাকৈ আমি ভাজি ল'ম। ধুনীয়া এটা কালাৰ হৈ যোৱাৰ পিছত আমি নমাই আনিম আৰু এইটো ৰেডি হৈ গ'ল। আৰু আপুনি গৰমে গৰমে সাৰ্ভ কৰক, খাবলৈ খুবেই ডিলিচিয়াছ।